ভারতের প্রধানমন্ত্রীর নেতৃত্ব বা আমার গৃহমন্ত্রী আর আমার মুখ্যমন্ত্রীর ঘনিষ্ঠ নেতৃত্ব ডাবল ইঞ্জিন সরকার যেহেতু আমি আশা কৰোঁ যে আমার আগন্তুক যেটো AWDC এই কল্যাণ পৰিষদটো মই ভালকৈ ডাবল ইঞ্জিন দৰে আমি চলাই যাবলৈ আশা ৰাখিছোঁ যাতে চলাব পাৰোঁ। আপোনালোকে ভাবেনে এই চুক্তিৰ জৰিয়তে বা AWDC গঠন কৰাৰ পিছত সেই সমস্যাসমূহ সমাধান হ'ব? আমি আশা ৰাখিছোঁ, যেহেতু আমাৰ দীৰ্ঘদিনৰ এটা আন্দোলন প্ৰক্ৰিয়া চলি আছিলে বা আমাৰ মূল দাবীটো আছিলে এছটি এইটো আমাৰ একৰ্ডত আহিছে আৰু এতিয়া বৰ্তমান লোকসভাতো এটা বিল হৈ আছে। তো সেই আমি আশা ৰাখিছোঁ আমাৰ আলোচনাৰ মাধ্যমেৰে এটা কিবা এটা ভাল ৰাস্তা ওলাব। গতিকে মই আমাৰ উন্নয়ন পৰিষদৰ যিটো ফাৰ্ষ্ট পিৰিয়ডটো হ'ব আমাৰ এডুকেশ্যন ৰ'ড কানেক্টিভিটি। আপোনালোকে চাগে আমাৰ আদিবাসী গাঁও অঞ্চলত আপোনালোকে সদায় ঘূৰিছে। আমাৰ গাঁও অঞ্চলত আমাৰ ৰ'ডৰ কানেক্টিভিটি বহুত বেয়া দেখা গৈছে। সেইকাৰণে প্ৰথমতে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত বিভাগত ভাল এটা গুৰুত্বপূৰ্ণ দিয়া হ'ব আৰু কানেক্টিভিটি ৰ'ড কানেক্টিভিটি এটা গুৰুত্বপূৰ্ণ দিয়া হ'ব। আমাৰ এছটিপৰ পৰা দুজনে দিছে। আপোনালোকে সন্তুষ্ট দুইজন? আমি আশা ৰাখিছোঁ আৰু দুজন দিলে ভাল আছে। প্ৰতিটো সংগঠনত 4জনকৈ দিয়া হৈছে। সেইকাৰণে মই এটা চৰকাৰৰ আহ্বান জনাওঁ যে আমাৰ এছটি এপৰ ফালৰ পৰা যাতে আৰু দুজন দিয়ে।